everyone, welcome back to my channel. আজি এটা স্পেশাল ডে, আজি মোৰ বাৰ্থডে হয় আৰু আমি ৰাতিপুৱা শুই উঠি হাজবেণ্ড আৰু মই গৈ প্ৰথমতে ওচৰতে থকা জগন্নাথ মন্দিৰত সেৱা কৰিলোগে। তাৰপিছত এতিয়া বাৰ্থডে কাৰণে বহুত প্ৰিপাৰেশ্যন কৰিছে। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি এটা স্পেশাল ডে আৰু স্পেশাল ডেটো হৈছে আজি হোলি। মোৰ বাৰ্থডে হয় আৰু আজি হোলিও পৰিছে। বহুত ভাল লাগিছে সেইকাৰণে আজি দিনটো। আৰু বাৰ্থডে প্ৰিপাৰেশ্যন অকণমানকৈ হৈ আছে। ব'লকচোন মোৰ হাজবেণ্ডে কি কৰিছে চাওঁ। সেইদিনাখনি হোলি আছিলে, সেইকাৰণে আমি কেক কাটিলোঁ। কেক কটাৰ পিছতে আমি অকণমান হোলি খেলিলোঁ আমাৰ ওচৰৰ মানুহখিনিয়ে, আৰু তেনেকৈ দিনটো পাৰ হ'ল। যদি মোৰ ভিডিঅ'টো চাই